Hello everyone, মই মৰমি মোৰ ইউটিউব চেনেললৈ সকলোকে এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আনটা ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে চিলি পনীৰ। চিলি পনীৰ মই ঘৰতে সাধাৰণভাৱে সহজভাৱে কেনেকৈ বনাওঁ তাকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আহকচোন ভিডিঅ'টো চাওঁ। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেনেহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল বাটনটো দবাই দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। চিলি পনীৰ বনাবলৈ প্ৰথমতে মই লৈ লৈছোঁ ডাঙৰ চাইজৰ পেপচিকাম এটা কাটি লৈছোঁ আৰু আনফালে বিলাহী এটা কাটি লৈছোঁ আৰু এইখিনি হৈছে পনীৰ, মই ঘৰতে ফালি লৈছিলোঁ পনীৰ। আৰু আনফালে গৰম মছলা অকণমান, গোটা জিৰা আধা চামুচ আৰু ডাঙৰ পিঁয়াজ দুটা। আৰু এনেকৈ পিঁয়াজখিনি মই ডাঙৰকৈ কাটি লৈছোঁ। গোটেইখিনি ভালকৈ এনেকৈ দেখুৱাই দিছোঁ। আৰু আনফালে মই এখন কেৰাহীত অকণমান ৰিফাইন অইল দি লৈছোঁ। এতিয়া পনীৰখিনি মই এনেকৈ ফ্ৰাই কৰি ল'ম। অকণমান ব্ৰাউন কালাৰ অহাকৈ ফ্ৰাই কৰিম। এনেকৈ পনীৰখিনি মই ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি হৈছে লোকেল পনীৰ, সেইটো কাৰণে অকণমান খুৰখুৰীয়া নিচিনা লাগিছে দেখিবলৈ। আৰু এনেকৈ মই পনীৰ ঘৰতে ফালি লওঁ আৰু খাবলৈ যথেষ্ট টেষ্টি হয়। আৰু এনেকৈয়ে পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া এইখিনি মই কাঢ়ি ল'ম। মই আগতেও কেইপিচমান পনীৰ ফ্ৰাই কৰিছিলোঁ, এয়া দেখিছে। এতিয়া সেইখন কেৰাহীতে মই মিঠাতেল দিছোঁ নিজৰ জোখমতে। তেল গৰম হৈ গ'ল, এতিয়া ইয়াত মই গোটা জিৰা দুটা দিছোঁ আৰু লগতে কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি সম্পূৰ্ণ ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। আৰু জিৰাখিনিও বেছিকৈ ক'লা হ'বলৈ দিব নালাগে। জিৰাখিনি দিয়ে লগালগ পিঁয়াজটো দি দিব লাগে। তেতিয়া জিৰাটো নিশ্চয় দেখি গম পাইছে চাগে, অলপ কেঁচা হৈ আছে আৰু এনেকৈ থাকিব লাগে। জিৰাটো এনেকুৱা হৈ থাকিলে ভাল। এতিয়া পিঁয়াজৰ পৰা বাকলিবিলাক এনেকৈ এৰাই গৈছে, পিঁয়াজৰ বাকলিবিলাক দেখি নিশ্চয় ধৰিব পাৰিছে। এতিয়া পাহিবিলাক পিঁয়াজৰ এৰ খাই গৈছে, এনেকুৱা হ'লেই হৈ যাব। এতিয়া মই ইয়াত কাটি লোৱা পেপচিকামখিনি দি দিছোঁ। ডাঙৰ চাইজৰ এটা পেপচিকাম এনেকৈ ডাঙৰকৈ কাটি লৈছিলোঁ। যিহেতু মই ভাজিখন আমাৰ 3জন মানুহৰ জোখতহে বনাইছোঁ। এতিয়া মই ইয়াত নিজৰ সোৱাদ অনুসৰি নিমখ দিছোঁ। বহুত বেছি নিমখ নিদিওঁ, অকণমান দিছোঁ নিমখ। আৰু এতিয়া ইয়াত হালধি দিছোঁ অকণমান, খুব কম পৰিমাণে দিছোঁ নিমখ আৰু হালধি। যিহেতু এইকণ মিঠা হ'ব, সেইটো কাৰণে নিমখ আৰু হালধিৰ পৰিমাণটো কমাই দিছোঁ। আৰু এনেকৈ অকণমান লৰাই দিছোঁ আৰু গেছটো মিডিয়াম ফ্লেমতে ৰাখিব। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম কাটি লোৱা বিলাহীটো মই কাটি তাৰ মাজৰ গুটিখিনি আঁতৰাই দিছিলোঁ আৰু এনেকৈ বিলাহীটো ইয়াত দি দিব। এতিয়া মই ইয়াত নিজেই ঘৰতে বাটি লোৱা গৰম মছলা অৰ্থাৎ 12 মছলা অকণমান দি দিছোঁ। সেইটো অপশ্যনেল হয়, মোৰ ভাল লাগে সেইকাৰণে মই দিছোঁ, কোনোবাই নিদিবও পাৰে। এনেকৈ এতিয়া ভাজিকণ ধুনীয়াকৈ লৰাই দিব। দেখিবলৈ যিমান ধুনীয়া হৈছে তেনেকৈ খাবলৈও ধুনীয়া হয়। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ অকণমান চেনি, যিহেতু চিলি পনীৰ অকণ মিঠা হ'লে ভাল লাগে খাই। আৰু এয়া প্ৰায় ৰেডিয়েই হৈ গৈছে আৰু এটা ধুনীয়া কালাৰ আহি আছে দি দিলে। এতিয়া মই ইয়াত দি দিছোঁ ফ্ৰাই কৰি লোৱা পনীৰ কিপিচ।
ইমানে এটা ধুনীয়া গোন্ধ ওলাইছে চিলি পনীৰখনৰ আৰু এনেকৈ ভাতৰ লগত ৰুটিৰ লগত খাই মোৰ খুব ভাল লাগে আৰু ভাবিলোঁ আপোনালোকলৈও মই শ্বেয়াৰ কৰোঁ জনাসকলেতো জানেই আৰু নজনাসকলৰ কাৰণে খুব উপযোগী হ'ব বনাবলৈ অতি সাধাৰণকৈ আৰু এয়া প্ৰায় মোৰ ৰেডি হৈ গ'ল আৰু বহুত বেছি মানে ভাজিখিনি শুকাই যোৱাকৈ ভাজিব নালাগে অকণমান ৰস থকাকৈ থ'ব লাগে তেতিয়া তাৰ হেৰিটো সানি খাই এয়া পনীৰ ৰেডি হৈ গ'ল ৰুটিৰ লগতেই হওক আৰু আনফালে আৰু এটা বস্তু দেখুৱাই দিছোঁ এয়া হৈছে কলপাতত দিছিলোঁ কচু পিটিকা আৰু এয়া মই জুইৰ পৰা উলিয়াই আনিছোঁ দেখিছে ধোঁৱাই আছে পুৰা কি ধুনীয়া গোন্ধ ওলাইছে আৰু এইখিনি মই এনেকৈ কচু মচন্দৰী তাৰপাছতে এইটো চিঙি দি পাইছেনে বাৰু এইটো বেঙেনা কলি তাৰপাছতে বিলাহী জলকীয়া নহৰু আদা ইয়াত আছে মাজত এনেকৈ সুমুৱাই দিছিলোঁ এইখিনি নহৰু অকণমান থেতেলিয়াই দিছিলোঁ এতিয়া এইখিনি মই এটা বাতিত উলিয়াই লৈছোঁ এইখিনি পিটিকিব লাগিব ভালকৈ কচু পিটিকা খাই মই বৰ ভাল পাওঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ এনেকৈ এটা বাতিত এইখিনি মই উলিয়াই লৈছোঁ এতিয়া মই ইয়াত আন এটা বস্তু দিম সেইটো হৈছে মিঠাতেল কেঁচা মিঠাতেল 4 চামুচমানৰ জোখত দিছোঁ এতিয়া এইখিনি মই চামুচেৰে ভালকৈ পিটিকি ল'ম এনেকৈ ভালকৈ পিটিকি ল'ব লাগে আৰু এয়া ৰেডি আৰু এয়া ভাতৰ থালিখন এবাৰ দেখুৱাই দিছোঁ এনেকৈয়ে আজিৰ ভাত সাজ খাম আজি মই আপোনালোকক চিলি পনীৰ বনাই দেখুৱালোঁ গতিকে ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবচোন যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল বাটনটো দবাই দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব অন্য নতুন ভিডিঅ'লৈ পুনৰ মই আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই